নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনাক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে বিগ ফ্ৰেনৰ -7 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলো হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি -8 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম প্ৰথমতে আমি জানি লওঁ আহক -8 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাটো কি -8 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাটো হ'ল -8 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাটো হ'ল যেতিয়া আমি -8 কৰিব লাগিব তেতিয়া আমি 1 সজত কৰিব লাগিব +2 আৰু 10 সজত কৰিব লাগিব -10 বুজি পাইছেনে আমি কি কৰিব লাগিব যদি আমি -8 কৰিব লগা হয় তেতিয়া হলে 1 সজত কৰিব লাগিব +2 আৰু 10 সজত কৰিব লাগিব -10 এইটো হ'ল -8 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলা এতিয়া আমি আগতে কি পাইছিলো সেইটো এবাৰ আমি চাই লওঁ আমি আগতে পাইছিলো -1 ৰ কাৰণে আমি কি কৰিব লাগিব 10 সজত -10 কৰিব লাগিব আৰু 1 সজত +9 কৰিব লাগিব ঠিক তেনেকৈ -2 ৰ কাৰণে কৰিব লাগিব কি -2 ৰ কাৰণে কৰিব লাগিব 1 সজত +8 আৰু 10 সজত -10 ঠিক তেনেকৈ -3 ৰ কাৰণে কৰিব লাগিব কি 1 সজত +7 আৰু 10 সজত -10 -4 ৰ কাৰণে 1 সজত +6 আৰু 10 সজত -10 -5 ৰ কাৰণে 1 সজত +5 আৰু 10 সজত -10 ঠিক তেনেকৈ -6 ৰ কাৰণে কৰিব লাগিব 1 সজত +4 আৰু 10 সজত -10 ঠিক তেনেকৈ -7 ৰ কাৰণে কি কৰিব লাগিব -7 ৰ কাৰণে কৰিব লাগিব 1 সজত +3 আৰু 10 সজত -10 এতিয়া আমি -8 ৰ কাৰণে কি কৰিব লাগিব -8 ৰ কাৰণে কৰিব লাগিব আমি 1 সজত +2 আৰু 10 সজত -10 এই ফৰ্মুলাটো ছাত্ৰ ছাত্ৰীক বাৰে বাৰে আওৰাই পেলাই মুখস্থ কৰিবলৈ দিব ঠিক আছে এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কেনেকৈ এই বিয়োগ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম এতিয়া স্ক্ৰীনলৈ মন কৰক আমাৰ স্ক্ৰীনত থকা প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে 10 - 8 + 5 হয় না বাৰু এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰিম আহক আমি এবাকাছ টুলছলৈ যাম এতিয়া এবাকাছ টুলছত আমাৰ প্ৰথমতে কি কৰিব লাগিব আমি 10 বনাব লাগিব 10 টো বনাবৰ কাৰণে আমি কি কৰিম 10 সজত এটা বিট আমি উঠাই দিম হয়নে লগতে কি হ'ল আমাৰ 10 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে এতিয়া আমি কৰিব লাগে -8 এতিয়া -8 ইয়াত ডাইৰেক্ট হ'বনে বাৰু আমাৰ ইয়াত -8 ডাইৰেক্ট নহয় কাৰণে আমি কি কৰিম আমি -8 ৰ বিগ ফ্ৰেন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম -8 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে কি হ'ব লাগিব -8 ৰ বিগ ফ্ৰেন ফৰ্মুলা মতে হ'ব লাগিব 1 সজত +2 আৰু 10 সজত -10 হ'ল না বাৰু এতিয়া আমি ইয়াত কি কৰিব লাগে ইয়াত আমি 5 প্লাস কৰিব লাগে মানে যোগ কৰিব লাগে এটাকে 5 টো আমি ডাইৰেক্ট কৰিব পাৰিম নে হয় আমাৰ ইয়াত 1 সজত 5 টো ডাইৰেক্ট কৰিব পাৰিম এটাকে আমি তো নমাই দিলো হ'ল নে এতিয়া আমি आंसर কি পালো 5 6 7 তাৰ মানে আমাৰ आंसर হ'ল 7 বুজি পালে নে বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰো পিছৰ অংকটো কি আছে চাওকচোন 10 - 8 + 7 হয়নে আহক এতিয়া আমি এবাকাছ টুলছত এই অংকটো সমাধান কৰি অনুশীলন কৰো প্ৰথমতে আমি কি কৰিম আমি এবাকাছ টুলছ ক্লিয়াৰ কৰি লম হয়নে আমি এবাকাছ টুলছ এয়া ক্লিয়াৰ কৰি ললো হল এতিয়া আমি ফাৰ্স্ট কি কৰিব লাগিব +10 টো আমি বনাব লাগিব বনাবৰ কাৰণে কি কৰিম 10 সজত এটা বিট উঠাই দিলো হয়নে এটো +10 হল এতিয়া আমি কি কৰিব লাগে
-8 কৰিব লাগে হয়নে -8 ইয়াত ডাইৰেক্ট হ'ব না বাৰু নহয় তেকে আকৌ আমি কি কৰিম আমি বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেন্ড ফৰ্মুলা মতে -8 হ'বৰ কাৰণে কি কৰিব লাগিব আমি 1 স্ৰদত দুটা বিট উঠাই দিম তাৰমানে +2 কৰিলো আৰু 10 স্ৰদত বিটটো নমাই দিম মানে -10 কৰি দিম হলনে এতিয়া আৰু কি কৰিব লাগে আমি ইয়াৰ লগত কৰিব লাগে +7 হয়নে তে +7 আমাৰ ডাইৰেক্ট হ'ব না বাৰু হয় আমাৰ +7 ডাইৰেক্ট হ'ব এটো হল 5 আৰু লোৱাৰ বিট দুটা ওপৰলে +7 হৈ গল এতিয়া আমি উত্তৰ কি পালো 5 6 7 8 9 তেকে আমাৰ आंसर হল 9 বুজি পাইছনে বাৰু কেনেকৈ কৰিব লাগিব আহক এতিয়া আমি আমাৰ অন্তিমটো প্ৰশ্ন সমাধান কৰিম অন্তিমটো প্ৰশ্ন কি আছে প্ৰশ্ন আছে 20 - 8 - 8 হয়নে এতিয়া আহক এটো আমি এবাকাস টুলছত সমাধান কৰিম প্ৰথমতে আমি কি কৰিম আমি আমাৰ এবাকাস টুলছ আমি প্ৰথমতে ক্লিয়াৰ কৰি লম হয়নে আমি এবাকাস টুলছ ক্লিয়াৰ কৰি লম হল এতিয়া প্ৰথমতে কি কৰিব লাগিব আমি 20 কৰিব লাগিব 20 কৰিবৰ কাৰণে কি কৰিম 10 স্ৰদত আমি দুটা বিট এনেকৈ উঠাই দিম তেতিয়া কি হ'ব এটো 20 হ'ব হল এতিয়া আমি কি কৰিব লাগে আমি কৰিব লাগে -8 কে -8 ইয়াত ডাইৰেক্ট হ'ব না বাৰু ইয়াত -8 ডাইৰেক্ট নহয় তেতিয়া আমি কি কৰিম আমি -8 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম তে -8 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব লাগিব -8 হ'বৰ কাৰণে হ'ব লাগিব কি 1 স্ৰদত আমি দুটা বিট উঠাই দিম আৰু 10 স্ৰদত -10 কৰিম হলনে এতিয়া আকৌ আমি কি কৰিব লাগিব আকৌ -8 কৰিব লাগে -8 ইয়াত ডাইৰেক্ট হ'ব না বাৰু এতিয়া নহয় সাবস্টিটিউট ইয়াত -8 ডাইৰেক্ট নহয় কাৰণে আকৌ আমি কি কৰিম আকৌ -8 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম এই বিগ ফ্ৰেন্ড ফৰ্মুলা মতে আকৌ কি হ'ব -8 হ'বৰ কাৰণে 1 স্ৰদত আমি দুটা বিট উঠাই দিম আৰু 10 স্ৰদত -10 কৰিম হলনে তে আমি উত্তৰ কি পালো ইউনিট পইণ্টৰ কেইটা বিট আছে 1 2 3 4 এটাকে উত্তৰ হ'ব 4 ঠিক আছে আমাৰ উত্তৰ কি পালো আমি এটো অংকত 4 বুজি পাইছনে বাৰু এনে ধৰণলৈ আমি -8 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে এটা কাম কৰক আমাৰ কিতাপখন মেলি লওক তাত -8 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলাৰ যিখিনি অনুশীলনৰ অংক দিয়া হৈ আছে সেই অংকখিনি আপোনালোকে সমাধান কৰিবলৈ আৰম্ভ কৰক প্ৰেক্টিছ কৰক আৰু ছাত্ৰ ছাত্ৰীকো এই অংকখিনি সমাধান কৰিবলৈ দিয়ক বাৰে বাৰে প্ৰেক্টিছ কৰক যেতিয়ালৈকে তেওঁলোকে এই ফৰ্মুলাটোৰ ওপৰত তেওঁলোকৰ কনসেপ্ট ক্লিয়াৰ হৈ নাযায় তেওঁলোক পাৰগত হৈ নপৰে ঠিক আছে ধন্যবাদ